হাই হেল্ল' ৱেলকাম দোস্তো মাই সৰু সুৰা ইউটিউব চেনেল ৰঞ্জন ব্লগ। তো আগৰ ৰাইডটো মোৰ দেখা হৈছিল, আগৰ ভিডিঅ'টো যদি কোনোবাই মোৰ চোৱা নাই তো ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব, নহ'লে মোৰ চেনেলত যাই কিনে আপোনালোকে আগৰ ভিডিঅ'টো দেখা হ'ব, তাতে চাব। তাতে মই 250 কিলোমিটাৰ টোটেল 250 কিলোমিটাৰ ৰাইড কৰিছিলোঁ। তো মোৰ ৰয়েল এনফিল্ডখনেৰে তো মোৰ সেইখিনি ৰাইড কৰোঁতে মোৰ ৰয়েল এনফিল্ডখনৰ টাংকিটো মানে টাংকি বুলি ক'লে বুজি পাব কিজানি চেইন কভাৰটো অলপ তাৰমানে ফাটি গৈছে, ক'ৰবাত বেকা হৈ গৈছে, তাৰমানে বহুত শিলৰ ৰাস্তা আছিল, কিবা আছিল, আপোনালোকে দেখাই পাইছে। মোৰ আগৰ ৰাইডটো বহুত এটা ভয়ানক ৰাইড আছিল। তো আজি ইমান ডাঙৰ ৰাইড নকৰোঁ, আজি সেনেকুৱা জেগাতে যাম, এটা লুকাই থকা প্লেচত যাম আজি আমি। তো চাই দিয়ক ভিডিঅ'টো শেষলৈ, কি লুকাই থকা প্লেচ গম পাবা। আৰু আজি তাৰমানে বেছি স্পীডো দিব নোৱাৰিম, মানে ৰয়েল এনফিল্ডত মই ইমান ঠিকো কৰা নাই, তো টায়াৰ চাৰ অলপ প্ৰব্লেম হৈছে, ৰয়েল এনফিল্ডত বহুত প্ৰব্লেম দিছে এতিয়া, তাৰমানে স্পীড ল'ব খোজা নাই সি। তো যাওঁ, কি হয় চাওঁ এতিয়া। তো লাগি থাকক মোৰ ভিডিঅ'টোৰ লগত, শেষলৈ স্কিপ নকৰিব, শেষলৈ চাই থাকক। কি প্লেচ বঢ়িয়া লাগিব প্লেচটো আপোনালোকক চাই কিনে। আপোনালোকে জানে মই যিটো প্লেচ দেখুৱাওঁ আপোনালোকক বহুত ভাল লগা প্লেচ দেখুৱাওঁ, একো ফাল্টু প্লেচ নেদেখাওঁ। এনেকুৱা নকৰোঁ যে কিবা ভাল প্লেচ দেখাম বুলি ক'লে লাষ্টত মই ফাল্টু প্লেচ নেদেখাওঁ। আপোনালোকে জানে আপোনালোকক বঢ়িয়া ভাল প্লেচে দেখাওঁ। তো এইটো ভিডিঅ' চাই দিয়ক, শেষলৈ স্কিপ নকৰাকৈ চাই দিয়ক। এটা বঢ়িয়া ভাল প্লেচলৈ যাই আছোঁ আৰু চাই থাকিব কি প্লেচ। জেগাটোৰ নাম মই সঁচাকৈ নাজানো। अरे कहना क्या चाहते हो? আজি মই জেগাটোৰ নাম নাজানো, কিন্তু প্লেচটো কৰিছে জানো। তো যাই থাকক, চাওঁ কি হয় তাতে। আৰু দেখা পাইছে আপোনালোকে আজিৰ বতৰো ভেৰি ভাল, পুৰা ভেৰি ভালে হৈ আছে। তো ব'লক আমি এতিয়া ৰাইড ষ্টাৰ্ট কৰোঁ। বেছি সময় নাই, আহি পালোৱে আৰু 5 কিলোমিটাৰ হ'ল আহি পোৱা, আৰু অলপ পিছতে আমি যাই পাম। তো শিৱ বাবা জয় পালে যাই পাম অলপ পিছতে আমি। আমাৰ টাৰ্গেটত চাইডে এটা নদী আছে, নদীটো গা ধুৱা মন গৈছে। যাই আছোঁ এতিয়া বৰ্তমান আমাৰ আচল প্লেচলৈ। তো সেইটো এটা নদীয়ে হ'ব, চাই থাকক ভিডিঅ'টো শেষলৈ। বঢ়িয়া লগা নদী, মজা লাগে লগত চাই কিনে। তো সোনকালে যাওঁ, বৰষুণ দিব টাইম হোৱা পাইছোঁ। जाने मेरी जाने मन बचपन का प्यार मेरा। এইবাৰ ভাবিছোঁ মই ৰয়েল এনফিল্ড বিক্ৰী কৰি কিনে এখন দুকাটি ল'ম। रहा नहीं जाता, तड़प ही ऐसी है ना। সকলোৱে ছাপোৰ্ট কৰিব, যাতে মই 2K ছাবস্ক্ৰাইবাৰ হৈ যায়। 2K ছাবস্ক্ৰাইবাৰ হ'লে মই দুকাটি এখন ল'ম বুলি ভাবিছোঁ। এই দুকটি কিবা যি আছে বাইকখন নে কি, চাৰিচকীয়া মই নাজানো, কিন্তু দুকটিখন ল'মেই মই ভাবিছোঁ। মানে ৰয়েল এনফিল্ডত বহুত কষ্ট হয়, সেইকাৰণে মই দুটা কটি ল'ম। দুকটি ল'ম, দুকটি। তো দুকটি ল'বৰ কাৰণে মোক ছাপোৰ্ট কৰিব অলপমান। ফাইনেলি আহি গ'লোঁ, 10 কিলোমিটাৰ পাৰ কৰি কিনে আহি গ'লোঁ। তো মই ৰয়েল এনফিল্ডৰ ভিতৰত জংঘলৰ মাজত মংগল কৰি থৈ দিছোঁ তাত, নহ'লে চোৰে লৈ যাব পাৰে ন, সেইকাৰণে। তো ইয়াতে গাড়ীবিলাক বহুত স্পীডত চলি আছে, চলিবই, চৰকাৰী ৰাস্তা চলিবই। এতিয়া আমি ভিতৰত যাওঁ। প্লেচটো বঢ়িয়া প্লেচ, আপোনালোকে চাই দিয়ক প্লেচটো কেনেকুৱা প্লেচ দেখাই আছোঁ। তাক কৈছোঁ মজা লাগিব, আগতকৈ বহুত চাফা চুফা কৰিছে, কিন্তু য'ত মই মোৰ ৰয়েল এনফিল্ডত পাৰ্কিং কৰিছোঁ জংঘলত, সেইখিনি জেগা চাফা কৰা নাই, তথাপিও ঠিকে আছে মোৰ কাৰণে। তো এতিয়া ব'লক আমি যাওঁ ভিতৰলৈ। পুৰা টপত আহি গ'লোঁ। টপত মানে ৰেল লাইন আছে, বেলেগ একো নাই, টপত ৰেল লাইন আছে। তো মই ওপৰৰ পৰা বঢ়িয়া ড্ৰোন শ্বট দেখাম আপোনালোকক। ড্ৰোন শ্বট নকওঁ, ৰেল লাইন শ্বট হ'ব এইটো। ৰেল লাইনৰ ওপৰৰ পৰা দেখাম, সেইকাৰণে মই ৰেল লাইন শ্বট হ'ব। তো চাই দিয়ক কি মজা প্লেচ।
বহুত ভাগৰ লাগিছে এই মস্ত ডাঙৰ হাবিখন পাৰ কৰি কিনে আহিছোঁ এইখিনিলৈকে বহুত গৰম উঠি লাগিছে গাটো একেবাৰে তো ইয়াৰ মাজত লুকাই আছে মোৰ ৰয়েল এনফিল্ডখন मजा आया দেখাই আছোঁ এতিয়া সেইবিলাক বাদ দিয়ক মই প্লেচটো দেখাওঁ এতিয়া সোনকালে এতিয়া তলত যাওঁ ওপৰৰ পৰা বহুত সৰু প্লেচ যেন দেখা পাই কিন্তু তলত বহুত ডাঙৰ আৰু নুমিব পাৰি কিন্তু উঠিব নোৱাৰি প্লেচটোত সেই এটা দিগদাৰ হৈছে তো মই উঠা জেগা বিচাৰি পোৱা নাই নুমা জেগাটো পাইছোঁ বাৰু তো নুমাৰ আগত উঠাটো জানি লোৱাটো ভাল কৰি আছে তো এতিয়া যাই আছোঁ তলত তো ভিউ তো ভয় লাগে বেছি আগলৈ যাবৰ কাৰণে শুনিছিলে নে গম নাপাওঁ দেই মই নদীৰ মাছ ওলাইছে বহুত তো কাপোৰ আনিলে গা ধুই ল'লোঁ হৈ আছে ধুনীয়া পানী একেবাৰে সুন্দৰ পানী তো যদি প্লেচটো ভাল লাগিছে লাইক কৰি দিব আৰু একবাৰ কৈছোঁ লাইক কৰিব কমেণ্ট কৰিব যদি আহিব ইচ্ছা কৰে আহিব পাৰে ইয়াতে ভাল লগা প্লেচ হয় এইটো ঠাইৰ বিশেষ নাম নাজানো ময়ো ভালকৈ যদি কোনোবা আহিব ইচ্ছা কৰে কমেণ্ট বক্সত মোক জনাব এতিয়া পুৰা ঠাণ্ডা ঠাণ্ডা লাগি আছে যাওঁ এতিয়া ঘৰলৈ তো আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ লগ পাম আকৌ নেক্সট ধামাকা ভিডিঅ' এনেদৰে ভাল প্লেচৰ লগত তেতিয়ালৈ বাই বাই টাটা লাভ ইউ অল কথাটো পাহৰি নাযাব কোনো মোক 2K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক ছাপোৰ্ট কৰক এনেদৰে ভাল ভাল প্লেচত মই আপোনালোকক লৈ যাই থাকিম ভাল ভাল প্লেচৰ কথা কৈ থাকিম আপোনালোকক মোক 2K ছাবস্ক্ৰাইবাৰ কৰিবৰ কাৰণে ছাপোৰ্ট কৰক মই 2 কোটি এখন ল'ম সোনকালে मेरे को जानता नहीं है এই ফুৰিলোঁ সোনকালে তো লাইক করো সাবস্ক্রাইব করো